বুকুতে বুকুখন থৈ কোনেনো কান্দে শদিয়াৰ কোলাতে বহি। আমি সংগঠনবোৰ হৈছোঁ আমি একোটা মানে কালাৰ পেঞ্চিল আৰু আমাৰ সমাজখন হৈছে এটা ব্লেক এণ্ড হোৱাইট ছবি। সৈয়দ দাস মানিকা আঁচনি স্কিমটো আমি কেতিয়া পাম? এতিয়ালৈকে আগৰটো ক্লিয়াৰ হোৱা নাই। আপোনাৰ কি লাগে এই স্কিমকেইটা যিকেইটা আমাৰ গভৰ্ণমেণ্টে এই স্কিমকেইটা আমাৰ কাৰণে প্ৰভাইড কৰি আছে, জেনুৱেন কেণ্ডিডেটে পাই আছেনে? আমি বিকিতা কেতিয়াবা চাই পাম নেকি পলিটিকেল লাইনত? কেতিয়াবা মানে ৰাজনীতি মানেই মানে মিছা। আমি এছটি পাম প্ৰত্যেকটা জবতে আমি 3% কৰি আমি ৰিজাৰ্ভেশ্যন এটা পাইছোঁ বুলি আমি 3% আমাৰ এনাফ হৈ আছেনে? ৱেলকাম টু আৱাৰ চেনেল দা। থেংক ইউ। কেনেকৈ আছোঁ আপুনি? বহুত ভালে আছোঁ। তুমি কেনেকুৱা আছা? মই ভালে আছোঁ দা। পিছে আজিকালি কাম চাম চব গোটেইখিনি ভালে চলি আছে? ঘৰত চবেই ঠিকে আছে? চবে ঠিকে আছে, কাম বন চব ঠিকে চলি আছে। আমি জানো আপুনি এটা শিল্পী হিচাপেও আপুনি আছে, লগতে আপুনি সংগঠনৰ লগতো আপুনি জড়িত হৈ আছে, লগতে আপুনি কমিউনিটিৰ কাৰণে ধেৰ ধৰণৰ আপুনি কামো কৰিছে, আৰু লগতে আপুনি নিজৰ ফেমিলিকো চাই আছে। এই গোটেইখিনি মিশ্ৰণ আপুনি এই গোটেইখিনি আপুনি কেনেকৈ মেনেজ কৰে? আচ্ছা, মই কেনেকৈ মেনেজ কৰোঁ মানে মই মোৰ স্কুলীয়া জীৱন কলেজীয়া জীৱন শেষ কৰাৰ পিছত মই সংগঠনৰ লগত জড়িত হ'লোঁ। আৰু সংগঠনৰ লগত জড়িত হোৱাৰ আগতে মই যেতিয়া ক্লাছ 8ত পঢ়ি আছিলোঁ, ক্লাছ 8ৰ পৰা মোৰ সংগীত জীৱনটোত মই জড়িত হৈ পৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই মোৰ সংগীত আৰু লগতে শিক্ষা দুয়োটা মই ধাৰাবাহিকভাৱে চলাই লৈ গৈছোঁ। আৰু ক্ৰমান্বয়ে যেতিয়া এটা মই প্লেটফৰ্ম পালোঁ, প্ৰথম মই ষ্টেজ পাৰফৰ্মেঞ্চ কৰিছিলোঁ আদাবাৰীতে। আদাবাৰীৰ পৰা যেতিয়া মোৰ ষ্টেজ পাৰফৰ্মেঞ্চ ষ্টাৰ্ট হ'ল, ধাৰাবাহিকভাৱে মই এটাৰ পিছত এটা ষ্টেজ প্ৰগ্ৰামবিলাক কৰিবলৈ ল'লোঁ। আৰু তেনেকুৱাই মোৰ সংগীত জীৱনটো আগুৱাই গৈ আছে লাহে লাহেকৈ। আৰু লগতে সমাজৰ লগত যিহেতুকে মই জড়িত, সংগঠনৰ লগত জড়িত হ'লোঁ, আৰু মোৰ ইচ্ছা আকাংক্ষাবোৰ বাঢ়ি গ'ল। সমাজৰ যিবিলাক আমাৰ কমি আছে, আমাৰ এৱাৰনেছ যিটো মানে আমাৰ সমাজত দৰকাৰ, আমি চাইছোঁ আমাৰ জাতিটো বহুত পিছ পৰি আছে। যদিও আগতকৈ বৰ্তমান সময়ত আমি যদি দেখিব যাওঁ, তেতিয়া আমি দেখিম যে আমাৰ সমাজ ব্যৱস্থাটো আগতকৈ বহু গুণে উন্নত হৈছে। তথাপিও আমাৰ যিমানখিনি উন্নত হ'ব লাগিছিল, মই ভাবোঁ সিমানখিনি উন্নত হোৱা নাই, যাৰ বাবে আমাৰ নিচিনা ছাত্ৰ সংগঠনবিলাকৰ তাতে বহুত ভূমিকাৰ প্ৰয়োজন আছে, গুৰুত্বৰ ভূমিকাৰ মানে প্ৰয়োজন আছে বুলি মই ভাবোঁ। আৰু সেইকাৰণে মোৰো ইচ্ছা যায় যে সমাজৰ কাৰণে কিবা এটা কৰিবলৈ। ব্যক্তিগত জীৱনত নিজে নিজৰ ব্যক্তিগত জীৱনটোতো নিজে চলাই লৈ যায়েই, কিন্তু আমি আনৰ কাৰণে কি কৰিব পাৰিছোঁ, নিজৰ সমাজৰ কাৰণে কি কৰিব পাৰিছোঁ, সেইটোৰ কাৰণে যেতিয়া মই সংগঠনৰ লগত জড়িত হ'লোঁ, মোৰো ইচ্ছা আকাংক্ষাবোৰ বাঢ়ি গ'ল যে মই নিজৰ লগতে মই সমাজৰ কাৰণেও কিবা এটা কৰিব যদি পাৰোঁ, মই এইটোৰ কাৰণে মোৰ এটা ইচ্ছা বাঢ়ি গ'ল আৰু মই সমাজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। এতিয়া এটা কুৱেশ্যন দা, এই গোটেইখিনি বহুত ধুনীয়াকৈ মেনেজ কৰি আছে, আপোনাৰ ফেমিলিৰ পৰা ছাপোৰ্টটো কেনেকৈ পায়? ফেমিলি ছাপোৰ্ট ক'বলৈ গ'লে আমাৰ দেউতা বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ আৰু বহুত কষ্ট কৰা মানুহ। আমাৰ দেউতাই আমাক সৰুৰ পৰাই বহুত কি বুলি কয়, বহুত ক্ৰাইটেৰিয়াৰ মাজত ৰাখিছিলে, বহুত গাইডেঞ্চ আছিলে আমাৰ দেউতাৰ। আমাৰ দেউতাই এটাই বস্তু জানে যে পঢ়িব লাগে, লিখিব লাগে, পঢ়া লিখা কৰাৰ পিছত নিজে এষ্টাব্লিছ হ'ব লাগে। তো আমাৰ দেউতাই সঁচা কথা ক'বলৈ গ'লে মোক সংগঠনৰ ক্ষেত্ৰত বা আজি গান গোৱাৰ ক্ষেত্ৰতো বৰ বেছি এটা আমাৰ দেউতাই মোক গাৰ্জেন হিচাপে ছাপোৰ্ট নকৰে। আমাৰ দেউতাই এটাই কথা বিচাৰে যে এষ্টাব্লিছ হ'ব লাগে, কাম কৰিব লাগে, ঘাম পেলাব লাগে, আৰু নিজৰ সংসাৰটো চলাব লাগে। কিন্তু মই ভাবোঁ সেইটো দেউতাই যদিও ছাপোৰ্ট নকৰে, মই যদি কিবা এটা ভাল কৰি যাম, নিশ্চয় দেউতা হেপ্পী হ'ব। আৰু মোৰ নিজৰ যিহেতুকে এটা সপোন আছে, গতিকে মই দেউতাকো মেনেজ কৰি পেলাই কেনেকৈ এটা গেপছ মিলাই পেলাই নিজৰ সংগীত জগতটোতো মই আগুৱাই গৈ আছোঁ মিহি মিহিকৈ, আৰু তাৰ লগতে সমাজৰ কামো কৰি আছোঁ মিহি মিহিকৈ। আপুনিতো ষ্টেজ প্ৰগ্ৰাম বহুত দূৰলৈকে যায় আৰু কৰে, কিন্তু আমি জানো যে বহুত আৰ্টিষ্ট এতিয়া ওলাই আহিছে, কিন্তু যেতিয়া আমি ষ্টেজ প্ৰগ্ৰাম কৰোঁ, তো আপোনাৰ নিচিনা শিল্পীয়ে কেনেধৰণৰ অলপ কিবা প্ৰব্লেম পায় নেকি ষ্টেজ প্ৰগ্ৰাম, ডিউৰিং দ্য ষ্টেজ প্ৰগ্ৰাম, বা এনেকা আপোনাৰ জীৱনত কিবা মেমৰি আছে নেকি যোনটো নেকি হ'ব নালাগিছিলে ডিউৰিং দ্য ষ্টেজ প্ৰগ্ৰাম? হৈছে একচুৱেলি সকলো কথা এনেকৈ ছ'চিয়েল মিডিয়াৰ আগত কোৱাটো মই ভাবোঁ প্ৰযোজ্য নহয়। তথাপিও মই অকণমান ক'ব বিচাৰোঁ, যেতিয়া শিল্পী এজন ওলাই আহে, বহুত ঘাত প্ৰতিঘাতৰ মাজত আগুৱাব লগা হয়। আৰু যেতিয়া ষ্টাৰ্টিং যেতিয়া লাইফটো ষ্টাৰ্ট হয় সংগীত জগতত, তেতিয়া
প্লেটফৰ্মৰ বহুত প্ৰয়োজন হয় আৰু প্লেটফৰ্ম মানে নাপায় নিউ জেনেৰেশ্যনবিলাকে। তো ষ্টাৰ্টিং ময়ো তেনেকৈ বহুত ষ্ট্ৰাগল কৰিছিলোঁ। এনেকৈ হয় যে তেতিয়াতো আমি বৰ বেছি পাব্লিচিটি আমাৰ নাথাকে, আমাক বহুত মানুহে চিনিও নাপায় যে এজন শিল্পী হয় বুলি পেলাই। তো তেতিয়া কি হয় মানে ক'ৰবাত গৈ পেলাই এনেকৈ হয় যে আমি নিজেও চান্স বা সুযোগ বিচাৰিব লগা হয় যে দাদা দুটামান যদি গান গাব পাওঁ নেকি আপোনালোকৰ ষ্টেজত, সুযোগ এটা আপোনালোকে যদি দিয়ে ময়ো দুটামান গান গালোহেঁতেন, বা আপোনালোকৰ তাত প্ৰগ্ৰেম চগ্ৰেম হ'লে মোক মাতিব নাই, এনেকৈ ধৰণৰ এটা ইছ্যু থাকে নিউ জেনেৰেশ্যনবিলাকৰ। আৰু সেইটো মই ভাবোঁ আৰম্ভণিতে প্ৰত্যেকজন শিল্পীয়ে এনেকৈ ধৰণৰ কিছুমান প্ৰব্লেম ফেচ কৰিছে। প্ৰব্লেম নহয়, ষ্টাৰ্টিং যেতিয়া বিগিনিং হয় তেতিয়া এনেকৈ ধৰণৰ ষ্টেপবিলাক পাৰ কৰি পেলাইহে আজি এটা ষ্টেজত আহি পেলাই মানে ষ্টেণ্ড হৈছে মানুহবিলাকে, শিল্পীবিলাকে। তাৰপিছত এনেকৈ প্ৰব্লেম বুলি ক'লে মই ভাবোঁ নিজৰ শিল্পীবিলাকে নিজৰ এটা স্থিতি ৰাখিব লাগে সদায়। আজি মই ইষ্টাব্লিছড হৈ গৈছোঁ, বা মই ভাবোঁ মইতো ইষ্টাব্লিছড হোৱা নাই, কিন্তু ইষ্টাব্লিছড হৈ গ'লেও মানুহে এইটো অহংকাৰ কৰিব নালাগে যে মই বহুত ইষ্টাব্লিছড হৈ গৈছোঁ আৰু এনেকৈ কথাবিলাক কোৱা প্ৰযোজ্য নহয় বা যুক্তিকৰ নহয় বুলি পেলাই হয়তো কিছুমানে ক'বও পাৰে। কিন্তু মই এটা কথা কি ভাবোঁ যে য'ত নেকি আপোনাৰ নিমন্ত্ৰণ আমন্ত্ৰণ নাই, তেনেকৈ জেগাত এজন শিল্পীয়ে ইচ্ছাকৃতভাৱে গৈ পেলাই তাতে মানে যোৱাটো বৰ বেছি মানে প্ৰয়োজন বোধ নকৰোঁ মই। কাৰণ কেতিয়াবা এনেকুৱাও হয়, চব কমিটি একে নাথাকে যেনিবা, কমিটিবিলাক এনেকৈ হয় যেতিয়া শিল্পী এজনক বৰংগনি দি পেলাই বা এটা এগ্ৰিমেণ্ট কৰি পেলাই, চুক্তি কৰি পেলাই যেতিয়া এজন শিল্পীক নিমন্ত্ৰণ জনায়, তাৰপিছত হয়তো কমিটিবিলাকে যদি ইচ্ছাও কৰে যে নাই মোৰ বন্ধু এজন আহিছে, তেওঁ গান গায়, তেওঁকো দুটামান গোৱাই দিওঁ নেকি, কমিটিবিলাকে যদিও ভাবে হয়তো অডিয়েঞ্চে নিবিচাৰিবও পাৰে, বা কেতিয়াবা যদি অডিয়েঞ্চে দেখা পাই তেওঁক যদি ডিমাণ্ড কৰে যে নাই আমুক ছিংগাৰজনো আহিছে তেখেতকো দুটামান গান গাবলৈ দিয়ক না, যদি অডিয়েঞ্চে ডিমাণ্ড কৰিও দিয়ে তেতিয়া এনেকুৱাও হ'ব পাৰে যে হয়তো কমিটিয়ে সেই ক্ষেত্ৰত মানে এই কথাত এগ্ৰী নহ'বও পাৰে। তো সেইকাৰণে মই ভাবোঁ মানে য'ত নিমন্ত্ৰণ নাথাকে এজ এ অডিয়েঞ্চ হিচাপে গৈ পেলাই তেখেতে দূৰৰ পৰা উপভোগ কৰাটো এইটো বেলেগ কথা, কিন্তু গৈ পেলাই মানে নিজে সুযোগ পোৱাৰ কাৰণে কিছুমানে যায়, বা কিছুমানে গৈ পেলাই কি ক'ম মানে দুটামান গান গাবলৈ যদি চান্স পাম গাম আৰু তাৰ পৰা মোৰ পাব্লিচিটি হ'ব, এনেকৈও কিছুমানে ভাবে। তো এই ক্ষেত্ৰত মই ভাবোঁ কিছু ক্ষেত্ৰত নিউ জেনেৰেশ্যনৰ শিল্পীবিলাকৰ ক্ষেত্ৰত এইটো এক প্ৰকাৰৰ মানে তেখেতসকলে যেতিয়া ষ্টেজ নাপায় বা প্লেটফৰ্মবিলাক নাপায়, তেখেতে কৰাটো বাধ্যতামূলকভাৱে তেখেতে যায়। আৰু একচুৱেলি নগ'লেও নহয়, এই কথাটোত মানে এনেকৈ হৈ গৈছে, মোৰ স্থিতিটো মই ক'ব পৰা নাই একচুৱেলি আপোনালোকক যে মানে যাব লাগে নে নালাগে, এই ক্ষেত্ৰত মানে মই কেনেকৈ ধৰণৰ মই ব্যাখ্যা কৰিম, মানে নিউ জেনেৰেশ্যনবিলাকে যাবলৈ বাধ্য হৈ যায়, কিন্তু একচুৱেলি মই ভাবোঁ আজিৰ ডেটত মানে যোৱাটো ঠিক নহয়। এইটোৱে আমি চাওঁ যে আমাৰ যিকোনো ষ্টেজ প্ৰগ্ৰামত শিল্পীসকলক কিবা এটা অডিয়েঞ্চক কিবা এটা ছং ভাল লাগিলে, বহুত ভাল লাগিছে, ডান্স কৰি আছে, সিহঁতে পাৰফৰ্মেঞ্চটো এনজয় কৰি আছে, সেই গানটো কি কৰে সিহঁতে ৰিপিটলি ওৱান্স পৰ কৰি থাকে। এটা গানকে সিহঁতে দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ লগে সিহঁতে গাবলগীয়া, এটা শিল্পীয়ে গাবলগীয়া হয়। সেইখিনিতে এটা শিল্পী কি ধৰণৰ মানে ফিলটো জাগে মানে মানুহৰ যিটো ইণ্টাৰেষ্ট থাকে গান গোৱাৰ মানে, বা যিটো ছাপৰ্ট মানে অডিয়েঞ্চৰ পৰা বিচাৰি থাকে, সেই ছাপৰ্টটো পাইছোঁ বুলি অনুভৱ হয়। আৰু তেতিয়া মানে যেতিয়া ওৱান্স মোৰ বুলি কয় তেতিয়া এনেকৈ লাগে যে চবেই হেপ্পী হৈছে, চবকে মই ছেটিছফাইড কৰিব পাৰিছোঁ নেকি গান গাই পেলাই, সেইটোৰ কাৰণে সিহঁতে ৰিপিট আকৌ মানে সেই গানটো বিচাৰিছে, কিজানি বা এই গানটো মই বহুত বেটাৰ পাৰফৰ্ম দিলোঁ নেকি, সেইটোৰ কাৰণে সিহঁতে ৰিপিট আকৌ মানে ওৱান্স এগেইন বিচাৰি আছে এই গানটো, তেনেকৈ ধৰণৰ এটা ফিল হয়। ভাল হৈছে নিশ্চয়, এইটোৰ কাৰণেহে সিহঁতে আকৌ এবাৰ বিচাৰে সেইটো গান। আমাৰ মাজত আৰু কিছুমান আমি দেখা পাইছোঁ কিছুমান গান আছে যেনেকৈ আমাৰ কমিউনিটি বা আমাৰ চাদ্ৰী ছং হওক या নাগপুৰী ছং হওক, কিছুমান এনেকুৱা গান ওলাইছে যেনেকৈ লিৰিক্সকেইটা আমি যদি চাওঁ, কিছুমান কয় মাল পিয়েংগে বা মদৰ ভাটিত আমি গান, মানে এনেকৈ গানবিলাক অলপ প্ৰচলিত হৈ আছে। আৰু সেই গানটো এতিয়া চাই আছোঁ আমাৰ কমিউনিটি নহয়, আদাৰ কমিউনিটিও সেই গানটো মানে আঁকোৱালি লৈছে। ইয়াৰ ক্ষেত্ৰতে মোৰ এটা কুৱেশ্যন আছে দাদা, যে এইকেইটা গানটো প্ৰচলিত হৈ আছে, কিন্তু আমি চাওঁ যে বলিউডতো তেনেকৈ ৱৰ্ড থকা, এনেকৈ আমকো পিনা হে পিনে দো, লাইক আৰু ভোজপুৰী কিছুমান ছং এনেকৈ আছে যোনটো নেকি চেনচিটিভ হৈ থাকে। তেনেকৈ গানবিলাকত মানে আপুনি কি ভাবে, আমাৰ কমিউনিটিক বেছিকৈ টাৰ্গেট কৰা যে নহয় এইটো কমিউনিটিয়ে এনেকৈ ধৰণৰ গানকেইটা বেছিকৈ বনায়, আৰু এনেকৈ টাৰ্গেট কিয় হৈ আছে মানে আমাৰ কমিউনিটিটো? নহয়, এইটো একচুৱেলি এনেকুৱা হয়, কিছুমান চামে এনেকুৱা ভাবি লয় যে মদক লৈ পেলাই যদি গান এটা বনোৱা হয়,
কি জানিবা আমাৰ নিউ জেনেৰেশ্যন মদৰ ফালে বেছি ঢাল খাব নেকি বা এই গানটোৱে মানে বেছি প্ৰভাৱ পেলাব নেকি নিউ জেনেৰেশ্যনক, কিন্তু তেনেকুৱা ধৰণৰ নহয়। একচুৱেলি সঁচা কথা ক'বলৈ গ'লে আজিৰ ডেটত মানে সকলো সম্প্ৰদায়তে কম বেছি পৰিমাণে মানে মদ পানী অলপ প্ৰচলনটো আছেই, কম বেছি পৰিমাণে। কিন্তু আমাৰ কিছুমান চামে মানে এনেকুৱা ভাবি লয় যে হয়তো আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী সম্প্ৰদায়ে বেছিকৈ মদ পানী খায় নেকি, এইটো কিছুমান মানে কিছু চামেহে এই কথাটো অনুভৱ কৰে বা ভাবে। কিন্তু মই ভাবোঁ বৰ বেছি এই কথাটো মানে যুক্তিকৰ নহয়, কাৰণ সকলো সম্প্ৰদায়ে যিহেতুকে মদ পানী অকণমান খায়েই, প্ৰচলনটো আছেই, আৰু সকলো সম্প্ৰদায়তে মদৰ লগত ৰিলেটেড তেনেকৈ লিৰিক্সবিলাক আছে আৰু থাকিবই। এইটো মই ভাবোঁ এইবোৰ ক্ষেত্ৰত বৰ বেছি বাধা দিয়াটো মই ভাবোঁ বৰ বেছি যুক্তিকৰ নহয়, কাৰণ এইটো মাথো এটা লিৰিক্সে, আৰু মাল পিয়েংগে মানে যে গানটো গাই দিলেই যে কোনোবাই মদ খাই দিব সেইটো কথা নহয়। ঘৰৰ ল'ৰা ছোৱালীবিলাকক নিউ জেনেৰেশ্যনক আমি কেনেকৈ সংস্কাৰ দি আছোঁ, গোটেইখিনি বস্তু নিজৰ ঘৰৰ মানে অভিভাৱকৰ ওপৰত ডিপেণ্ড কৰে মই ভাবোঁ। নিজৰ ঘৰত যদি আমি ভাল সংস্কাৰ দিম, গানটো কোনো মেটাৰ নকৰিব, এইটো মই ভাবোঁ। আপুনি কি ভাবে এইটো ইম্পেক্ট পেলাই না আমাৰ ইউথসকলক বা আমাৰ সৰু কণমানি শিশুসকলক? এটা কথা ক'ম, যদি এইটো এফেক্ট পৰিব যেতিয়া কিছুমান গান ভাল ভাল মিনিংফুল গানবিলাক যেতিয়া থাকে ফেমিলি ৰিলেটেড বা শিক্ষা ৰিলেটেড, সেইবিলাকোতো প্ৰভাৱ পেলাব, সেইবিলাকো প্ৰভাৱ পেলাব। যেতিয়া ভাল গান ওলাই পেলাই যদি ভাল প্ৰভাৱ পেলায়, নিশ্চয়কৈ এই গানবিলাকো কম বেছি পৰিমাণে হয়তো প্ৰভাৱ পেলাবও পাৰে। কিন্তু মই ভাবোঁ এইটোৰ ক্ষেত্ৰত বৰ বেছি মানে বাধা দিয়াটো মানে ঠিক নহয় মই ভাবোঁ। বৰ্তমান সময়ত আপুনি আমাৰ কমিউনিটিৰ লগত আপুনি ঢেৰ কাম কৰিছে, লগতে ছ'চিয়েল ৱৰ্কাৰ হিচাপে আপুনি ঢেৰ কাম কৰিছে। এইখিনিতে এটা প্ৰশ্ন ওলাই যে আপুনি আমাৰ ছ'চাইটি বৰ্তমান যি কাৰেণ্ট চিটুৱেশ্যন, এতিয়া চিটুৱেশ্যনত আপুনি কি ভাল দিশত গৈ আছে বুলি ভাবে? কিটো দিশত আমি অলপ গ্ৰ' কৰি আছোঁ নিচিনা আপুনি ভাবে? ছ'চিয়েল মিডিয়া মানে এটা বস্তু হৈছে, ছ'চিয়েল মিডিয়াটো যিটো গতিত মানে যিটো গতিবেগত প্ৰচলন হৈ আছে আমাৰ জেনেৰেশ্যনত, নিউ জেনেৰেশ্যনত, মানে বহুত বেছি প্ৰচুৰ পৰিমাণে মানে ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰা হৈছে নিউ জেনেৰেশ্যনে। আৰু মানে এইটো একচুৱেলি মোৰ ব্যক্তিগত মানে মতামত মই আগবঢ়াই আছোঁ যে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি নিউ জেনেৰেশ্যন বৰ বেছি মানে ভাল দিশত গতি কৰি থকা নাই। আৰু যেতিয়াৰ পৰা মোবাইলটো আহিছে, বহুত মানুহৰ মুখৰ পৰা এটা কথা ওলাইছে, মোবাইলটোৰ মানে ভাল বেয়া দুয়োটা গুণ আছে। কিন্তু এই কথাটো যিবিলাকে বুজি পায় ছিনিয়ৰ চামে, তেখেতসকলেহে বুজি পায়। কিন্তু নিউ জেনেৰেশ্যনে সেইটো ভালটোক বহুত কম ব্যৱহাৰ কৰে আৰু বেয়াটোক বহুত বেছি ব্যৱহাৰ কৰে। যাৰ কাৰণে এটা সময় আছিল আমাৰ সময়ত, আমি যেতিয়া, মই ভাবোঁ আমি লাষ্ট জেনেৰেশ্যন আছিলোঁ নেকি, যে মানে আমিতো মোবাইল আমাৰ সময়ত নাছিলে, আমি হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মোবাইল পাইছোঁ। আমাৰ জেনেৰেশ্যনত হয়তো মোবাইল নাছিলে এইটো টাইমত যেতিয়া আমি পঢ়ি আছিলোঁ, আৰু যদিও আছিলে কিপেড মোবাইল আছিলে। তো যেতিয়া আজিৰ ডেটত সৰু সৰু পোৱালীবিলাকে এমই স্কুলত যায় কিন্তু মোবাইল লৈ পেলাই যায়, সিহঁতে মোবাইল লৈ পেলাই কি ব্যৱহাৰ কৰি আছে কি নাই কৰা এই কথাটো একচুৱেলি গাৰ্জেনে বৰ বেছি মানে চকু নাৰাখে। তো তাৰ কাৰণে নিউ জেনেৰেশ্যনে বৰ মানে বেলেগ ট্ৰেকত গুচি গৈ আছে মই ভাবোঁ। তো গতিকে এইটো ভাল প্ৰভাৱ পেলোৱা নাই মানে নিজৰ সমাজটোত। নিউ জেনেৰেশ্যন ছ'চিয়েল মিডিয়াৰ জৰিয়তে বৰ মানে বেয়া দিশতহে গতি কৰি আছে বুলি মোৰ ব্যক্তিগত অনুভৱ। হয়, এইটো আমিও চাই পাই আছোঁ, কিছুমান ভাল দিশো আছে আৰু কিছুমান বেয়া দিশো আছে। কিন্তু নিউ জেনেৰেশ্যনে বৰ বেয়াটোহে বেছি ইউজ কৰে। হয়, যাৰ কাৰণে আজি মানে পঢ়াটো গুৰুত্ব একেবাৰেই নাই। আমিতো কেলকুলেটাৰো ব্যৱহাৰ কৰা নাছিলোঁ মেথছ কৰাৰ ক্ষেত্ৰত, কিন্তু আজিকালি যিকোনো বস্তু হ'লে মানে মোবাইল ওলাই পেলাই মানে পটককৈ চাৰ্চ কৰিব, এইটো চাৰ্চ কৰিব সিটো চাৰ্চ কৰিব, মোবাইলটোৱে ব্যৱহাৰ কৰে। আৰু কিতাপৰ ক্ষেত্ৰততো ইণ্টাৰেষ্টটো একেবাৰে নাইকিয়াই হৈ গৈ আছে। কিতাপ কম চাই, মোবাইলৰ ষ্টাডিও যদি কৰি আছে, মোবাইলৰ থ্ৰুদিয়ে ষ্টাডি কৰাৰ মানে বেছি আমি দেখা পাওঁ। তো সেই ক্ষেত্ৰত মানে মোবাইলটোত এডুকেশ্যন লাভালাভৰ কাৰণে বেছি কম ব্যৱহাৰ কৰে। মানে মই চাওঁ ইউটিউব বা ইনষ্টাগ্ৰাম ৰিলছ এইবিলাকত বেছি মানে গুৰুত্ব দিয়া দেখা পাই আছোঁ আমি। আপুনি যিকোনো যদি আপুনি ক'ব বিচাৰে, আপুনি যিকোনো ভাল দিশ বুলি ক'লে যিকোনো তিনিটা দিশ আপুনি কি ক'ব বিচাৰে? মানে আমাৰ ছ'চাইটি বৰ্তমান অলপ গ্ৰ' কৰি আছে বুলি ক'ব পাৰি। মানে স্পৰ্টছ আছে, এডুকেশ্যনত যদিও মানে পাৰ্চেণ্টেজটো আমি কম পাম, কিন্তু বহুত মানে যিবিলাক কম পাৰ্চেণ্টেজতো ওলাইছে কিন্তু মানে ভাল ৰিজাল্ট লৈ পেলাই ওলাই আছে। এডুকেশ্যন, স্পৰ্টছ আৰু কি ক'ম, স্পৰ্টছ আছে, এডুকেশ্যন আছে, দুটাই ক'ম মই। দুটা, আৰু আপুনিতো ৰিচেণ্টলি ক'লে সেই ছ'চিয়েল মিডিয়া বুলি। ছ'চিয়েল মিডিয়া এইটো অলপ হাইলাইট হৈ আছে এতিয়া আমাৰ মানুহবোৰ ইউটিউব চেনেল বা ছ'চিয়েল মিডিয়াত অলপ এক্টিভিটিজ কেনে বাঢ়ি আছে। য়েছ।
এট দ্য ছেম টাইম আমি চাওঁ যদি এইখিনি আমি যদি প্ৰব্লেম হৈ আছে, এইখিনি যদি আমি ইছ্যুজ কেইটা আমি চাই পাই আছো আমাৰ ছ'চাইটিত, তো আমি কোনে ছল্ভ কৰিব আৰু কি ধৰণে ছল্ভ কৰিব এইকেইটা প্ৰব্লেম কেইটা? একজেক্টলি এইটো একচুৱেলি মই ভাবোঁ চবতকে মুখ্য ভূমিকা থাকিব লাগিব ঘৰৰ গাৰ্জেনৰ, অভিভাৱকৰ। দ্বিতীয়তে আহিব ছাত্ৰ সংগঠন বা বুদ্ধিজীৱী চাম যিবিলাক আমাৰ গাঁও অঞ্চলত বা বাগান অঞ্চলত আছে, সেই বুদ্ধিজীৱী চামবিলাকৰ লগত গাৰ্জেনবিলাকে আলাপ আলোচনা কৰিব লাগে বা ছাত্ৰ সংগঠনৰ যিবিলাক নেতৃত্ব দি আছে তেখেতসকলৰ লগত আলোচনা কৰি পেলাই যুটীয়াভাৱে মানে সামূহিক চিন্তাৰে মানে আমি সমাজখন যদি ভাল কৰিব বিচাৰোঁ নিশ্চয়কৈ হ'ব, কিন্তু আমাৰ মাজত কিছুমান অমিল থকাৰ কাৰণে এইবোৰ বস্তু আমি হয়তো শ্বৰ্ট আউট কৰিব পৰা নাই বুলি মোৰ ব্যক্তিগত অনুভৱ। কিন্তু বৰ বেছি ডাঙৰ ইছ্যু নহয় এইবোৰ, সৰু সৰু সমস্যা। এই সমস্যাবোৰ আমি চাইছোঁ ৰিচেণ্ট এই 8-10 বছৰৰ পৰাহে ষ্টাৰ্ট হৈছে, তাৰ আগত বৰ বেছি এইবিলাক সমস্যা নাছিলে। তো মই ভাবোঁ এইবিলাক শ্বৰ্ট আউট কৰিবলৈ বৰ বেছি মানে ডাঙৰ ইছ্যু নহয়। আমি যদি যুৱচামে যদি আমি ইচ্ছা কৰোঁ তো নিশ্চয়কৈ এইবিলাক সমাধান কৰিব পৰা যায়। আমি জানো দা আপুনি আশা কৰিও আহিছে, লগতে আপুনি আসাম মৰিয়া মহাসভাৰ আপুনি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপেও আপুনি এতিয়া কাৰ্যভাৰ লৈছে। যিহেতু আপুনি সংগঠনৰ লগত বহুত আগৰ পৰাই আপুনি জড়িত হৈ আছে, সংগঠনৰ এটা ভাল গুণ আৰু এটা বেয়া গুণ কি আছে? সংগঠনৰ ভাল গুণ ক'বলৈ গ'লেতো সংগঠনৰ বেয়া গুণটো নাথাকেই। সংগঠনৰ বেয়া গুণ তেনেকৈ নাথাকে। সংগঠন হৈছে এটা প্লেটফৰ্ম, সেই সংগঠনৰ জৰিয়তে আমাৰ সমাজখনক আমি উন্নয়নৰ দিশে আগবঢ়াই লৈ যাব পাৰিম, ভাল এটা মানে দিশ আমি দেখুৱাই দিব পাৰিম নিউ জেনেৰেশ্যনক বা আমাৰ সমাজখনক। কিন্তু আমি সংগঠনবোৰ হৈছোঁ আমি একোটা মানে কালাৰ পেঞ্চিল, আৰু আমাৰ সমাজখন হৈছে এটা ব্লেক এণ্ড হোৱাইট ছবি। সেই ব্লেক এণ্ড হোৱাইট ছবিটো আধৰুৱা হৈ আছে, সেই ব্লেক এণ্ড হোৱাইট ছবিটো যেতিয়া আমি কালাৰ ফিল কৰিম তেতিয়া সেই সৌন্দৰ্যটো আহিব। কিন্তু সেই সৌন্দৰ্যটো আমি যদি সেই কালাৰটো যদি উপযুক্ত জেগাত যদি ফিল কৰিব নোৱাৰিম, যেতিয়া কালাৰবিলাক উপযুক্ত জেগাত যদি ফিল নহ'ব তেতিয়া কি হ'ব, এই দৃশ্যটো মানে বিশৃংখল দেখিব, সৌন্দৰ্যটো মানে ভাহি নাহিব। তো তেনেকুৱা হৈ আছে, আমি যদি জেগাত যদি চিজিল মতে আমি কালাৰ যদি কৰি যাওঁ আমাৰ সমাজখনক, তেতিয়া নিশ্চয় আমাৰ মানে আমাৰ সমাজখন বহুত সৌন্দৰ্য আহিব আৰু ভাল হৈ আহিব সমাজখন। আমি চাইছোঁ, আমি জানো যে আপুনি বৰ্তমান বাগানৰ পৰা ডাঙৰ দীঘল হ'লে, আপোনাৰ এডুকেশ্যন জাৰ্ণিটো, লগতে আপোনাৰ বহুত দিনলৈকে আপুনি আমাৰ বাগান এৰিয়াতে আপুনি থাকিলে। বৰ্তমান আপুনি গাঁও এৰিয়াত আপুনি আছে। আমাক কওকচোন দাদা, এটা বাগান এৰিয়াৰ এনভাইৰনমেণ্ট এণ্ড এটা গাঁও এৰিয়াৰ এনভাইৰনমেণ্ট, এই দুটাৰ মাজত আপুনি কি ডিফাৰেঞ্চ বা আপুনি কি চাই পাই আছে? ডিফাৰেঞ্চটো কি? ডিফাৰেঞ্চ বুলি ক'লে এতিয়া বাগানত হৈছোঁ আমি মানে একেটা লাইনত মানে জইণ্ট কোৱাৰ্টাৰ থাকে বা ঘৰবোৰ বৰ ওচৰা ওচৰিকৈ থাকে, আৰু লাইন মানে ট্ৰেকবিলাক একদম ওচৰা ওচৰি লাইনবিলাক গলি এনেকৈ লাইন থাকে, আৰু ওচৰে পাজৰে ঘৰবিলাক থাকে। আৰু পপুলেশ্যনৰ কাৰণে এনেকুৱা হয়, ল'ৰা ছোৱালী মানে চেণ্টাৰ টাইপৰ এৰিয়া থাকেতো, চাৰিআলি তিনিআলি পাঁচআলি এনেকৈ টাইপৰ থাকে, যাৰ কাৰণে মানে মানুহবিলাক ওলাই আহে। কি এনি টাইম মানুহৰ মানে এটা সমাগম দেখা পাওঁ আমি। আৰু মই বৰ্তমান য'ত বসবাস কৰি আছোঁ খেলমাটিত, আমি একদম ছেপাৰেট এৰিয়া, আৰু মোৰ এইটো অঞ্চলত মানে ঘৰ ক'বলৈ গ'লে 20-22 ঘৰ মাত্ৰ আছে, আৰু একদম ছেপাৰেট এৰিয়া, একদম নিজম এটা মানে স্থান, যাৰ কাৰণে আমি একদম অকলশৰীয়া যেন এটা অনুভৱ হয়। শান্তি আছে, তাতো শান্তি আছিল ন' ডাউট, কিন্তু ইয়াত এটা বেলেগ পৰিৱেশ, মানে একদম শান্ত, মানে কোনো ধৰণৰ হাই হুলস্থুল নাই, একদম চাইলেণ্ট প্লেচ এটা। আৰু তাতে আমি এটা মানুহৰ সমাগম পাইছিলোঁ, যিহেতুকে তাত এটা মানে ফূৰ্তি আছিলে, মানুহৰ সমাগমৰ কাৰণে এটা ফূৰ্তি আছিলে, হাই হুলস্থুল আছিলে, যাৰ কাৰণে মানে মনটো এনি টাইম মানে চঞ্চল হৈ থাকে। আৰু ইয়াত হ'লে একদম মানে কুল মাইণ্ড, একদম চাইলেণ্ট, মানে কিবা এটা মানে চিন্তা কৰিবলৈ তুমি চান্স পাবা, মানে কিবা এটা কৰিবলৈ সুযোগ এটা পাবা। তাত হ'লে মানে সময়বিলাক কেনেকৈ পাৰ হৈ যায় তুমি ক'বই নোৱাৰিবা বাগানত, এনেকুৱা এটা ডিফাৰেঞ্চ আৰু সেইটো পাৰ্থক্য। সেইটোৱে বৰ্তমান আমি চাই পাই আছোঁ আমাৰ স্পেচিয়েলি বাগান এৰিয়াত আমাৰ যোনটো নেকি ME লেভেলৰ ষ্টুডেণ্ট, ক্লাছ 6ৰ পৰা 10 লৈকে, আমাৰ এই ষ্টুডেণ্টকেইটা বা এই আমাৰ যিকেইটা আমাৰ নিজৰ ল'ৰা ছোৱালীকেইটা এতিয়া কি হৈ আছে বৰ্তমান, সিহঁতৰ স্কুল ড্ৰপ আউটটো বেছিকৈ আমি দেখা পাই আছোঁ। আপুনি কি বুলি ভাবে, স্কুলৰ ড্ৰপ আউটৰ মেইন কাৰণটো কি হ'ব পাৰে? স্কুল ড্ৰপ আউটৰ মেইন কাৰণ হৈছে গাৰ্জেন যদি ষ্ট্ৰিক্ট হয়, পোৱালি কেতিয়াও ড্ৰপ আউট নহ'ব। আৰু যেতিয়া মোৰ মনত আছে আজিৰ পৰা কমচে কম 15 বছৰমান আগৰ কথা হ'ব নেকি, 15 নহ'ব একচুৱেলি 12 বছৰমান আগৰ কথা। মোৰ বন্ধু এজন আছিলে আদাবাৰীত, গোপাল নাহাক, আৰু আমি দুজনে, তেখেতে আৰ্টছৰ লগত জড়িত আছিল আৰু মই আৰ্টছৰ লগত জড়িত আছিলোঁ, কিন্তু আমি দুজনে মিলি পেলাই, মোৰ বাইক এখন আছিলে,
আমি এখন বাইকতে মানে ঘূৰি ঘূৰি আমি স্কুলবিলাক ভিজিট কৰিছিলোঁ। স্কুলবিলাক ভিজিট কৰি সেইটো টাইমত মানে বাগান অঞ্চলত বাগানত নহয় বাগান অঞ্চলত মানে স্কলাৰশ্বিপ বা ষ্টাইপেণ্ড বুলিলে বহুত মানুহে গম পোৱা নাছিলে। সেইটো টাইমত আমি দুজনে আমাৰ এই অঞ্চলৰ বালিপাৰা অঞ্চলত যিমানবিলাক স্কুল আছে স্কুলবিলাক ভিজিট কৰি পেলাই আমাৰ টি গাৰ্ডেনত যিমান ষ্টুডেণ্টছ আছে ষ্টুডেণ্টছবিলাকৰ আমি লিষ্ট ওলাইছিলোঁ আৰু লিষ্ট ওলাই পেলাই স্কলাৰশ্বিপ ষ্টাইপেণ্ডৰ ব্যৱস্থা কৰি দিছিলোঁ। আৰু তেতিয়া আমি গম পাইছিলোঁ যে স্কুলবিলাকত আমাক মানে জনাইছিলে, আমাৰ যোগাযোগৰ নাম্বাৰবিলাক ৰাখিছিলে আৰু আমাক জনাইছিলে যে বাগান অঞ্চলত বহুত ড্ৰপ আউট ষ্টুডেণ্টবিলাক আছে। সেই তেতিয়াৰ পৰাই এইবোৰ মানে এই ইছ্যুটো আছে। তো তেতিয়া আমি ড্ৰপ আউট ষ্টুডেণ্টবিলাকক লগ ধৰিছিলোঁ, গাৰ্জেনবিলাককো লগ ধৰিছিলোঁ। তো কিছুমান গাৰ্জেনক আমি বুজাবলৈ চেষ্টাও কৰিছিলোঁ। হয়তো কিছুমান গাৰ্জেনবিলাকে বুজি নাপায় আৰু কিছুমান গাৰ্জেনৰ বহুত মানে বাধ্যবাধকতা থাকে, যাৰ কাৰণে মানে সিহঁতে হয়তো পোৱালীবিলাকক স্কুলত পঠিয়াব নোৱাৰে। বহুত ধৰণৰ প্ৰব্লেম আছিলে। কিন্তু মই ভাবোঁ আজিৰ ডেটত তেনেকৈ বৰ বেছি প্ৰব্লেমবিলাক নাই গাৰ্জেনবিলাকৰ, কাৰণ স্কুলৰ পৰা যেনেকৈ ধৰণৰ সুবিধা, আৰু আমাৰ সময়ততো স্কুলত ডেস্ক বেঞ্চ আছিলে যেনেকৈ ভাঙা চিঙা যেনেকৈ টাইপৰ বহি আছিলোঁ, হাফ পেণ্ট লগাই স্কুল যাওঁ, ভৰিত আমাৰ চেণ্ডেল নাছিলে সেইটো টাইমত, বেগৰ চেইন নাথাকে, আমি মিহিতাৰ লগাই পেলাইও গৈছোঁ স্কুল, তেনেকৈ এটা পৰিৱেশ আছিলে। কিন্তু আজিৰ ডেটত স্কুলীয়া বেগৰ পৰা আদি কৰি মানে ইউনিফৰ্ম পায় আৰু স্কুলত পঢ়িবৰ কাৰণে ডেস্ক বেঞ্চৰ যিটো সুবিধা, বহুত উন্নত মানৰ মানে ব্যৱস্থাবিলাক চৰকাৰে কৰি দি আছে। আৰু তাৰ পিছতো যদি আৰু চাউল পাই আছে, ফ্ৰী চাউল, বহুত ধৰণৰ বস্তুবিলাক সুযোগ সুবিধাবিলাক পাই আছে চৰকাৰী ফালৰ পৰা, তাৰ পিছতো যদি ষ্টুডেণ্টবিলাক ড্ৰপ আউট হয়, মই ভাবোঁ তাৰ কাৰণে একমাত্ৰ জগৰীয়া গাৰ্জেন। কাৰণ ষ্টুডেণ্টবিলাকক বৰ বেছি খৰচ বহন কৰিব লগা এতিয়া নাই আগৰ তুলনাত মানে আজিৰ ডেটত তেনেকৈ বৰ বেছি খৰচ নাই আৰু ড্ৰপ আউট হ'ব নালাগিছিল। আৰু যদি ড্ৰপ আউট হৈ আছে তাৰ কাৰণে একমাত্ৰ জগৰীয়া গাৰ্জেন। আমি ৰিচেণ্টলি এটা পোষ্ট চাইছিলোঁ আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়াৰ পৰা এটা পোষ্ট এটা দিছিলে, যিটো পোষ্টত আমি এটা লিখা আছিলে, তাত যে আপডেট দিয়া আছিল যে প্ৰি মেট্ৰিক এণ্ড চাইমন সিং হৰ বুলি এটা স্কলাৰশ্বিপ আমাৰ কমিউনিটিৰ কাৰণে এটা থাকে, আপুনি জানে। তো যেতিয়া আমি খুলি পেলাই চাইছিলোঁ, তাতে কমেণ্ট ছেকশ্যনত এটা ভৰ্তি হৈ আছিলে যে সৈয়দ দয়াল দাস পানিকা আঁচনি স্কিমটো আমি কেতিয়া পাম, এতিয়ালৈকে আগৰটো ক্লিয়াৰ হোৱা নাই। এইখিনিতে ঢেৰ কুৱেশ্যন আছে বাৰু। আপোনাৰ কি লাগে এই স্কিম কেইটা, যিকেইটা আমাৰ গভৰ্ণমেণ্টে এই স্কিম কেইটা আমাৰ কাৰণে প্ৰভাইড কৰি আছে, জেনুইন কেণ্ডিডেটে পাই আছেনে? নাই পোৱা। এক কথাত মানে এই ক্ষেত্ৰত মোৰ এটাই আহ্বান থাকিব, মানে বৰ্তমান চৰকাৰৰ মই এটা আহ্বান জনাব বিচাৰিম তোমালোকৰ চেনেলৰ থ্ৰুদি, যে যিবিলাক আমাৰ চিলেকশ্যন কমিটিৰ মেম্বাৰবিলাকক তেখেতসকলে দায়িত্ব দিয়ে, সেই চিলেকশ্যন কমিটিৰ মেম্বাৰবিলাক মানে নিকা হোৱাৰ দৰকাৰ। আৰু সিহঁতে নিস্বাৰ্থভাৱে মানে যিবিলাক যোগ্যতা থকা মানে ছাত্ৰ ছাত্ৰীবিলাকক সেই সুযোগ সুবিধাবোৰ দিব লাগে। মই মানে এনেকুৱাও দেখা পাইছোঁ আৰু আমি প্ৰশ্ন উত্থাপন কৰিছোঁ, কিন্তু সিহঁতৰ জবাব নাথাকে। আৰু প্ৰতিবাদ মানে সিহঁতে কি ক'ম, মানে প্ৰতিবাদবিলাক সিহঁতে স্তব্ধ কৰিব বিচাৰে, বাধা দিয়ে। এনেকুৱাও আমি দেখা পাইছোঁ কিছুমান চৰকাৰী চাকৰিৰ লগত জড়িত থকা মানুহো দুই এজন পাই যায়, আদাৰ কাষ্টৰ মানুহবিলাকো পাই যায়। তো তাৰ ক্ষেত্ৰত মই এটাই কথা ক'ব বিচাৰোঁ যে চিলেকশ্যন কমিটিৰ মেম্বাৰবিলাক জগৰীয়া, তাৰ কাৰণে সিহঁতে হয়তো কিছু টকাৰ অংকত বা ব্যক্তিগত লাভালাভৰ কাৰণে সিহঁতে বেলেগ মানে মানুহক বা যোগ্য নথকা যিবিলাক মানে পাব নালাগে যেনেকৈ ধৰণৰ ষ্টুডেণ্টবিলাক, তেনেকৈ মানে ষ্টুডেণ্টবিলাকৰ নামবিলাক সিহঁতে অন্তৰ্ভুক্ত কৰাই দি দিয়ে। এইটোতো ইছ্যু ক'ব পাৰি আমাৰ কাৰণে। আৰু এইটো মানে প্ৰত্যেক বছৰে এইটো মানে প্ৰব্লেমটো হৈ আছে, প্ৰত্যেক বছৰে হৈ আছে এইটো। আশাই বাৰম্বাৰ এইটোৰ ক্ষেত্ৰত প্ৰতিবাদ জনাই আছে, তাৰ পিছতো কিন্তু এনেকুৱা ভুল আমি দেখা পাই আছোঁ। যিহেতু আমি ভাবি আছোঁ গভৰ্ণমেণ্টে নিজৰ চিলেকশ্যন কমিটি এটা ঠিক কৰিব, এইখিনি বস্তু কৰি দিয়ে একচুৱেলি, কৰি দিব লাগে একচুৱেলি। কিন্তু ইয়াতে আমাৰ সংগঠনৰ ভূমিকাটো কি থাকিব, কি ধৰণে আমি সিহঁতে অলপ বস্তুখিনি অলপ ঠিক কৰিব পাৰিব? কি ধৰণে মানে সংগঠনৰ তাতে কোনো ধৰণৰ ভূমিকা নাই একচুৱেলি। চৰকাৰে অলৰেডি এটা কমিটি, চিলেকশ্যন কমিটিৰ মানে কমিটি এটা গঠন কৰিয়ে দিয়ে সিহঁতৰ, আৰু সেই কমিটিক সংগঠনৰ ফালৰ পৰা এতিয়া যদি আমি 5জন বা 10জন ষ্টুডেণ্টৰ নাম দিওঁ, সিহঁতে ক'ব যে আমি এইবিলাক নাম ভৰাই দিম। পিছৰ ডেটত যদি সিহঁতে নাম দিওঁতে কিবা ভুল কৰি দিয়ে আৰু আমাক যদি কয় যে নাই আমি নাম দিছিলোঁ, কিবা কাৰণে সিহঁতৰ মানে ৰিজেক্ট হৈ গ'ল, ডকুমেণ্ট ক্লিয়াৰ নাছিলে, বেলেগ ধৰণৰ সিহঁতে হয়তো ইছ্যু দেখাই দিব পাৰে। তো এই ক্ষেত্ৰত সংগঠনৰ ভূমিকা তাত নাই। মই ভাবোঁ চিলেকশ্যন কমিটিৰ মেম্বাৰবিলাক যদি নিকা হয়, নিশ্চয়ভাৱে মানে যোগ্য ব্যক্তিবিলাকে পাব। সেইটোৱে আমাৰ লগতে আমি এতিয়া চাই আছোঁ আমাৰ যিসকল আপকামিং জেনেৰেশ্যন ইউথকেইটা, যিমান ইউথ আমাৰ আছে বৰ্তমান, আপুনি কিবা যদি আপুনি আপোনাৰ তৰফৰ পৰা কিবা মেছেজ দিব বিচাৰে, কি মেছেজ দিব বিচাৰে আপুনি?
এটাই মেছেজ দিব বিচাৰিম নিজৰ কৰ্মত ফ'কাছ কৰিব লাগে এডুকেশ্যনত ফ'কাছ কৰিব লাগে প্ৰথমটো এডুকেশ্যনত ফ'কাছ কৰিব লাগে আৰু নিজৰ এটা এম আছে নিজৰ এটা মটিভ থাকিব লাগে সদায় সেই এমত লক্ষ্য কৰি পেলাই যদি আমি আগুৱাই যাম নিশ্চয় আমি ছাকচেছ হ'ম আৰু নিজে যেতিয়া ছাকচেছ হ'ম আমি আমাক চাই পেলাই আৰু দুজন মানুহ মানে ইনস্পায়াৰ হ'ব আৰু তেনেকৈ সমাজখন আগুৱাই যাব বুলি মই ভাবোঁ যিহেতু আমি জানো আপুনি বহুত দিনৰ পৰা আপুনি সংগঠন কৰি আছে লগতে সমাজৰ কাৰণে বহুতখিনি কাম কৰিছে আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকৈ ধৰণৰ আপোনাৰ যিহেতু আপুনি সংগঠনৰ লগত জড়িত কিবা এটা লেচন যদি আপুনি কিবা যদি পাৰ্ট আপুনি শিকি পাইছে তো প্লিজ আমাক শ্বেয়াৰ কৰিব সংগঠনৰ পৰা মই বহুত বস্তু পাইছোঁ মানে সংগঠন এটা মই আগতো কৈছোঁ সংগঠন এটা প্লেটফৰ্ম হয় আৰু সেই প্লেটফৰ্মৰ লগত যেতিয়া জড়িত হোৱা হয় বহুত জনগোষ্ঠী মানে বেলেগ বেলেগ সংগঠনবিলাক আছে বেলেগ বিভিন্ন জনগোষ্ঠীৰ সংগঠনবিলাক আছে সেই সংগঠনৰ যেতিয়া নেতৃত্বসকলক লগ পোৱা হয় বিভিন্ন বুদ্ধিজীৱীসকলক লগ পোৱা হয় তেনেস্থলত মানে এটা অভিজ্ঞতা মানুহৰ বাঢ়ি যায় আৰু বহু ধৰণৰ শিক্ষা মানে পোৱা যায় মানে সামাজিক ব্যৱস্থাৰ লগত মানে কেনেকৈ চলিব লাগে আমিতো বাগানৰ পৰা ওলাই অহা ল'ৰা আৰু মই এটা কথা চাইছোঁ বাহিৰত যেতিয়া ওলাই অহা হয় বহুত বস্তু আমি যিবিলাক নাজানো সেই নজনা বহুত বস্তু আমি শিকিবলৈ পাওঁ সংগঠনত থাকিলে সেইটোৱে মোৰ এটা ডাঙৰ এক্সপেৰিয়েঞ্চ যে সংগঠনত থাকিলে এটা বস্তু শিকিব পৰা যায় যে যদি আমি বেলেগৰ কিবা এটা ভাল কৰিব যাম নিশ্চয় নিজৰ ভাল হ'বই সদায় এইটো এটা মানে ভাল এক্সপেৰিয়েঞ্চ ভাল আনৰ ভাল কৰক নিজৰ ভাল হ'বই যিহেতু আপুনি বহুত গান গাইছে আপুনি কৈছে অলপ আগতে যে আপুনি ছিংগিং লাইনত আগৰ পৰা আপুনি জড়িত হৈ আছে আপুনি কি ভাবে আমি জানো যে আপুনি গানো গাই লগতে আপুনি গান লিখেও কোনটো আপোনাক অলপ কষ্ট অলপ লাগে এনেকৈ টাইপ কষ্ট বুলিবলৈ মানে মোকতো তেনেকৈ একো নালাগে কাৰণ মই এটা বস্তু চাইছোঁ মই যেতিয়া লাইফত মোৰ মানে আজিলৈকে মোৰ লাইফত মাত্ৰ 3টা গান হৈছে 2টা গান যেতিয়া মই আৰম্ভণি কৰিছিলোঁ তেতিয়া মই এটা আদিবাসী গান ৰেকৰ্ডিং কৰিবলৈ গৈছিলোঁ ষ্টুডিঅ'ত যেতিয়া গাইড দিবলৈ গৈছিলোঁ গান তেতিয়া মই লগে লগে মানে মোৰ বন্ধু দুজন আছিলে আমাৰ এই ৰাকেশ দা এজন আছিলে আৰু এইফালে উমেশ মোৰ ভাইটি আমি 3জন একেলগে গৈছিলোঁ গান ৰেকৰ্ডিং কৰিবলৈ তো তেতিয়া যেতিয়া ষ্টুডিঅ'ত 3জন সোমালোঁ তো মোৰ গাইড দিয়া হৈ গ'ল এটা গান তো সিহঁতে দুটা গান দি আছে তো মই ভাবিলোঁ আৰু এটা গান দিব পৰা যায় নেকি হয়তো কথাটো আপোনালোকে কিমান দূৰ বিশ্বাস কৰিব নকৰিব নাজানো মই বাহিৰত বহি পেলাই খুব বেছি আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত এটা গান নিজে লিখিলোঁ নিজে সুৰ দিলোঁ লগে লগে আৰু এটা গাইড দি আহি গ'লোঁ উড়িয়া গানত তো গান লিখাটো মোৰ কাৰণে বৰ ডাঙৰ মানে কঠিন কাম নহয় আৰু গান গোৱাটো বৰ ডাঙৰ কঠিন কাম নহয় মাথো আমাক চৰ্চাৰ প্ৰয়োজন আৰু মই যে লিখিছোঁ কিমান ভাল লিখিছোঁ সেইটোহে ডিপেণ্ড কৰে মানে লিখাটো একদম চিম্পলি যেতিয়াই মন গ'ল তেতিয়া এটা গান লিখি দিব পাৰি যেতিয়া মন গ'ল তেতিয়া এটা সুৰ দি পেলাই গান গাই দিব পাৰি কিন্তু সেই গানটোক মানে কিমান মানুহে আদৰি লৈছে বা ভাল পাইছে সেইটোহে মেটাৰ কৰে আৰু সেইটো মানে মই যে বেটাৰ দিব পৰা নাই মানে কেনেকৈ লিখিলে যে ভাল হ'ব বা কেনেকৈ গালে বা কেনেকৈ সুৰ দিলে ভাল হ'ব বা কেনেকৈ মিউজিক দিলে ভাল হ'ব সেইটোহে মানে আজিলৈকে মই ৰিজাল্ট পোৱা নাই আৰু সেইটো যেতিয়া পাই যাম তেতিয়া নিশ্চয় ভাল লিখিম আৰু ভাল গাম আৰু মই নতুন তেনেকৈ প্ৰজেক্ট হাত দিয়া নাই ৰিচেণ্ট এটা কাম জাষ্ট কৰি পেলাই ফিনিছ কৰি থৈছোঁ ৰিলিজ দিম বহুত শ্বৰ্টলি আমি প্লানিং কৰি আছোঁ 1-2 মাহত মোৰ গান এটা ৰিলিজ হ'ব তাৰপিছত মই আকৌ মানে ষ্টাৰ্ট কৰিম মই লকডাউনৰ পিছত অকণমান স্তব্ধ হৈ গৈছোঁ ৰখি গৈছিলোঁ তো সেই বস্তুটো আকৌ কণ্টিনিউ কৰাৰ মানে এটা প্ৰচেষ্টা চলাই আছোঁ জাষ্ট এটা প্ৰজেক্ট মোৰ কাম শেষ হৈছে ইয়াৰ পিছত মই কণ্টিনিউ আহিম আকৌ বুলি চবকে জনাইছোঁ আমাৰ আপুনি অলপ আগতে ক'লে উমেশ দাৰ কথা আমি উমেশ দাৰ লগতো আমি বাৰ্তালাপ কৰিলোঁ ছেম কুৱেশ্যন মই দাদাকো সুধিছিলোঁ আপোনাকো সুধিব বিচাৰোঁ যিহেতু এতিয়া AI যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি চাই আছোঁ গান বনোৱা বা গান লিখা AI থ্ৰু দি টেকন'লজি ইমান এডভান্স হৈ গৈছে যে গানটো বনাবৰ কাৰণে বা লিখিবৰ কাৰণে বা গোৱাবৰ কাৰণে সময় নালাগে এতিয়া আপুনি কি বুলি ভাবে আপোনাৰ এই যিটো শিল্পী জীৱনত এইটো প্ৰভাৱ পেলাবনে AI প্ৰভাৱ নেপেলাব মোৰ কাৰণ মানে মোৰ চিন্তাধাৰাৰে কৈ আছোঁ মোৰ বুদ্ধিৰে কৈ আছোঁ কাৰণ AIত যিটো ভইচ ওলাব মই AIটো আজিলৈকে ইউজ কৰি পোৱা নাই শুনিবলৈ পোৱা মতে বা জানিবলৈ পোৱা মতে AI এনেকুৱা এটা এপছ হয় তাতে আমি লিৰিক্স এটা আপলোড কৰি পেলাই যেতিয়া ছিষ্টেমত মানে সিহঁতক এপ্লাই কৰিম তেতিয়া সিহঁতৰ নিজৰ ভইচতহে গানটো ওলায় আমাৰ ভইচত নোলাব সেইটো গান তো সেই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ প্ৰভাৱ নেপেলায় লিৰিক্সৰ ক্ষেত্ৰত যদি লিৰিক্স আহি যায় তাতে
তো লিৰিক্সটো অকণমান লিখিবলৈ হয়তো কাৰোবাৰ ইজি হ'ব পাৰে, কিন্তু এয়াৰ থ্ৰ' দি যদি আমি লিৰিক্স ল'ম আৰু নিজে মানে বনাই লোৱা লিৰিক্স, নিজৰ এটা অনুভৱৰ পৰা, নিজৰ এটা মানে ফিলিংছৰ পৰা যেতিয়া এটা গান লিখা হয়, সেইটোৰ লগত কেতিয়াও কম্পেৰিজন নহ'ব। এআই প্ৰভাৱ পেলাব নোৱাৰে। নিজে নিজৰ অনুভৱত যেতিয়া গান এটা লিখিব, সেইটোৰ এটা মানে মিঠা বেলেগ হ'ব, হয় সোৱাদ এটা বেলেগ হ'ব। গতিকে এআই কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। সেইটো এটা জাষ্ট গেমৰ নিচিনা, সেইটো জাষ্ট মানুহে মানে এনজয় কৰি আছে। হয় এটা সময় আহিব, এআই নিজে বন্ধ হৈ যাব। এইখিনিতে মই আমাৰ এটা প্ৰশ্ন আছে, যিহেতু আপুনি অলপ আগতে ক'লে যে আপুনি সং ৰেকৰ্ডিং কৰে, এটা সং ৰেকৰ্ডিং কৰা বনোৱা বা ৰেকৰ্ডিং কৰাত, এটা প্ৰডিউচ কৰাত কষ্ট কিমান পৰে, বা এটা অনুমানিক আপুনি যদি ক'ব বিচাৰে কিমান মান খৰচা এটা হয়? চোৱা, মানে গানৰ একজেক্ট তেনেকৈ বাজেট আমি ক'ব নোৱাৰিম, কাৰণ মানে এনেকুৱা হৈ যায় ষ্টুডিঅ'বিলাকৰ চবৰে মানে ৰেটবিলাক বেলেগ বেলেগ থাকে। এতিয়া নতুনকৈ কোনোবা ষ্টুডিঅ' এটা বনাইছে, নিশ্চয়কৈ তাৰ ৰেটটো অকণমান হয়তো কমায়ো দিব পাৰে। কোনোবা এক্সপিৰিয়েঞ্চড পাৰ্চন যদি হ'ব, ভাল এটা আমি প্ৰডাকশ্যনত যেতিয়া ৰেকৰ্ডিং কৰিবলৈ যাম, সিটো আৰু আমাক কম দামত কৰি নিদিয়ে। তো তেনেকৈ টাইপৰ কোনো গানৰ এটা মানে নিৰ্দিষ্ট বাজেট নাথাকে। এতিয়া লিৰিক্স লিখি দিয়াজনকো আমি কিবা এটা মিনিমাম এটা সন্মান দিব লাগে, লিৰিক্স লিখি দিয়াজনক। তাৰ লগতে এতিয়া আমাৰ কমিউনিকেশ্যনৰ এটা খৰচ আছে, অহা যোৱা, প্ৰথম দিনা গাইড দিবলৈ গ'লোঁ, আকৌ এদিন ফাইনেল ডাবিং কৰিবলৈ গ'লোঁ, তাৰপিছত আকৌ মাজতে লগ ধৰিবলৈ গ'লোঁ, বা তেনেকৈ ধৰণৰ মানে এটা এক্সট্ৰা খৰচ থাকে। তাৰ লগতে লিৰিক্সৰ লিখাজনক মানে এটা সন্মানৰ কাৰণে খৰচ এটা বহন কৰিলোৱেই। যেতিয়া মিক্সিং কৰিব, মিউজিক দিব, তেখেতক মানে যদি ভাল মিউজিক ডাইৰেক্টৰ থাকে, তাক মানে ভাল মানে কি ছিনিয়ৰ থাকে বা ভাল এক্সপিৰিয়েঞ্চ থাকে বা বহুত হিট যদি থাকে, বহুত যদি ফেমাছ এজন মিউজিক ডাইৰেক্টৰ থাকে, তো তাৰ ৰেটটো অভিয়াছলি অকণ বাঢ়ি যায়। আৰু যদি কোনোবাই, এতিয়া ময়ে জেনুইন এটা কথা কৈ আছোঁ, মোৰ ষ্টুডিঅ' নাই, কালি বা পৰহি যদি মই এটা ষ্টুডিঅ' খোলোঁ আৰু নতুনকৈ যদি মই এটা ছেটআপ ষ্টাৰ্ট কৰিবলৈ যাওঁ, তো প্ৰথমটো ময়ো অলপ কমৰ ভিতৰত আহিবা, মই অলপ কমতে কৰি দিওঁ বুলি কৈ পেলাই মাৰ্কেটৰ কাৰণে হয়তো কমে বনাই দিম, তেনেকুৱা টাইপৰ হয় আৰু। তো গতিকে গান এটা বনোৱাৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট ৰেট নাথাকে, মানে মিনিমামৰ পৰা মেক্সিমামলৈকে বহুত ওপৰলৈকে যাব পাৰে। তো গতিকে এইটো নিৰ্দিষ্ট কোনো ৰেট নাই। আমি জানো আপুনি বিভিন্ন ধৰণৰ লেংগুৱেজত আপুনি গান গাইছে, যেনেকৈ আপুনি হিন্দীতো গান গাইছে, আপুনি সাদ্ৰিতো গান গাইছে, আপুনি উৰিয়াতো গান গাইছে। প্লিজ আপুনি জনাব পাৰিব নেকি আমাক, আপোনাক কোনটো লেংগুৱেজত গান গাই অলপ ভাল লাগে, মানে চবতকৈ বেছি ভাল লাগে? একচুৱেলি গানটো তেনেকৈ স্পেচিয়েলি মানে এইটো লেংগুৱেজত বেছি ভাল লাগে, তেনেকৈ স্পেচিফিক কোনো মানে লেংগুৱেজ নাই। চব লেংগুৱেজৰ গান, আৰু শিল্পী এজনে যেতিয়া মানে প্ৰত্যেকজন শিল্পীৰ ক্ষেত্ৰত এইটো চাগে হয়, মোৰ ক্ষেত্ৰতো হয়, মোৰ এক্সপিৰিয়েঞ্চটো মই কৈ আছোঁ, যে গান গোৱাটো এনেকুৱা এটা মানে সোৱাদ বা এক্সপিৰিয়েঞ্চটো মানুহৰ, যে যিকোনো গান মানুহে যে কয়, এই গানটো ইমান ঢিলা, ইমান লাহে মিউজিক, বা এনেকৈ গাইছে তেনেকৈ গাইছে, গানৰ যোনে সোৱাদ বুজি পায়, যিকোনো গান আপোনাক ভাল লাগিব পাৰে, যিকোনো গান ভাল লাগে। আমাক তেনেকৈ কোনো গান নাই যে এই গানটো মোক বেয়া লাগে বা সেই গানটো বেয়া লাগে, তেনেকৈ ধৰণৰ কোনো গান নাই। চব গান ভাল লাগে, গানটো বাছ মানে অনুভৱ কৰিব পাৰিব লাগিব, বুজি পাব লাগিব, তেতিয়া চব গান ভাল লাগে। আৰু চব লেংগুৱেজৰ গান গাই ভাল পাওঁ। মই অকণ বেছি আছামিজ গাই ভাল পাওঁ। তো এই কালি পৰহি মই এটা গান গুণগুণাই আছিলোঁ, আৰু মোৰ বন্ধু এজনে কৈছিলে যে গানটো কোনোদিনা শুনা নাই, কিন্তু গানটো ভাল লাগিছে। তাৰপিছত বন্ধুজনে মানে ইউটিউবত চাৰ্চ কৰিছিলে গানটো, সেই গানটোকে মই অকণ গুণগুণাই দিব বিচাৰোঁ, প্লিজ। বুকুতে বুকুখন থৈ কোনেনো কান্দে, শদিয়াৰ কোলাতে বহি, ৰাঙলী ৰং লৈ আধৰুৱা প্ৰেমৰ কথা, বান্ধৈ এবাৰ শুনাই, শদিয়া সাৱতি ঘূৰালৈ তৰে পাৰত, সময়ে থৈছিলে লিখি, বুকুতে বুকুখন থৈ কোনেনো কান্দে, শদিয়াৰ কোলাতে বহি। বহুত বহুত ধন্যবাদ দাদা, বহুত ধুনীয়া লাগিলে। থেংক ইউ। আমাৰ কমিউনিটিত আমি চাই পাইছোঁ ঢেৰ ধৰণৰ শিল্পী এতিয়া আগবাঢ়ি আহি আছে। বৰ্তমান আপোনাৰ ফেভৰেট আমাৰ কমিউনিটিত কাক আপুনি মানে ফেভৰেট বুলি ভাবে? কাক অলপ শুনি অলপ ভাল লাগে মানে আপোনাক? মানে মইতো এনেই অডিঅ' চবতকৈ বেছি মাইকেল পাথৰৰ শুনো, আৰু গায়ো ভাল পাওঁ, তাৰ গানবিলাক মোক কিবা এটা এক্সট্ৰা ভাল লাগে। বাকী তেনেকৈ ছিংগাৰ ঢেৰ আছে, কমল নাগৰৰ গান ভাল লাগে, অমৃত তান্তিৰ গানো ভাল লাগে, উমেশ ভাইটিৰ গানো ভাল লাগে। চব ছিংগাৰৰে গান কিছুমান মানে
স্পেচিয়েল গান থাকে প্ৰত্যেকজন ছিংগাৰৰ এটা এটা এনেকৈ গান থাকে যে এই গানটো মানে ভাল লাগে মানে চব ছিংগাৰেই ফেভৰেট মানে আমি জানো যে চবৰে এটা ইনস্পিৰেশ্যন বা এটা মোটিভেট কৰা মানুহ এজন থাকে, একটা ব্যক্তি থাকে। আপোনাৰ জীৱনত সেই ব্যক্তিজন কোন? অবভিয়াছলি জুবিনেই হ'ব কিন্তু জুবিনৰ গান মই শুনি ভাল পাই আছিলোঁ তেতিয়া মোৰ গান গোৱাৰ ইচ্ছাটো একচুৱেলি 2008 যেতিয়া মই তুমছে আচ্ছা কোন হে মুভিটো চাইছিলোঁ এই তেতিয়াৰ পৰাহে মোৰ গান গোৱা ইণ্টাৰেষ্টটো বাঢ়িছিলে আৰু মই ক্লাছ 8 যেতিয়া লেজাৰ টাইম থাকে আমাৰ যিমান মোৰ লগৰ বন্ধু বান্ধৱী আছিলে চবেই মোক মানে ঘেৰাও কৰি লয় আৰু মানে গান গাব দিয়ে তেতিয়াৰ পৰা গাওঁতে লাহে লাহে মানে ইচ্ছাটো বাঢ়ি গ'ল আৰু যেতিয়া মানুহৰ ছাপৰ্টটো পালোঁ আমাৰ আদাবাৰীত মোৰ পেহী এজনী আছে অঞ্জু নাহাক তাই এতিয়া বিয়া হৈছে ধনচিৰি বাগানত তেওঁ মোক এদিন ৰাস্তাত ৰখাই পেলাই কৈছিলে যে বাবু তুমি ভাল গান গোৱা তোমাৰ ভইচ ভাল আছে তুমি ট্ৰাই কিয় নকৰা তুমি ট্ৰাই কৰা তুমি আগুৱাই যাবা আৰু মানে বাৰে বাৰে কৈ আছিলে এই কথাটো তো তেখেতক মই বহুত মানে মিছ কৰোঁ এইটো ক্ষেত্ৰত গানৰ কথা ওলালে মই তেখেতৰ কথা সিদিনা মই প্ৰগ্ৰেম এটাত গৈছিলোঁ মই তাতো কৈছোঁ তেওঁৰ কথা আৰু তেওঁ বহুত ছাপোৰ্ট কৰিছিলে মোক আৰু লগতে মই নৰেশ ছাৰৰো নামটো ল'ম নৰেশ ছাৰ তেনেকৈ মোৰ ব্যক্তিগত তেনেকৈ স্পেচিয়েল মানুহ কোনো নাই মোক বহুত তেনেকৈ মোৰ লগৰ বন্ধু আছে মোৰ দাদাসকল আছে মোৰ ৰিলেটিভছ আছে তেনেকৈ বহুতে মোক ছাপোৰ্ট কৰিছে কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ সংগীত জীৱনটোত আৰু সংগঠনৰ ক্ষেত্ৰতো মোক ইভেন আজি ৰাতিপুৱাও কিছুমানে মোক কৈছে বহুত মানে ডাঙৰ মানে সপোন দেখুৱাই কিছুমান কথা কয় মানে ফিউচাৰত বহুত ব্ৰাইট হ'বা তুমি সংগঠনত এনেকৈ মানে নিজে ইমান বহি নিদিবা ৰৈ নিদিবা তুমি আগুৱাই গৈ থাকা কামবিলাক কিয় কৰা নাই আজিকালি আগৰ নিচিনা এক্টিভ হৈ থাকা নিজে অলপ আনএক্টিভ হৈ গৈছোঁ মই নিজেও গম পাইছোঁ মই আনএক্টিভ হৈ আছোঁ আৰু এইটোৰ কাৰণে মোক বহুতে কয় যে আগৰ নিচিনা মানে এক্টিভিটিবিলাক আগুৱাই মানে কৰি যাব লাগে আগুৱাই ওলাই আহিব লাগে তেতিয়া ফিউচাৰ ব্ৰাইট আছে বুলি কৈ বহুতে মানে তো বহুতে বহুত ধৰণৰ আশা কৰে আৰু ছাপোৰ্ট কৰে একচুৱেলি মোক এইটোৰ কাৰণে মই চবকে ধন্যবাদ দিওঁ ইয়াৰ পৰাই জুবিন দা অলপ আগতে আপুনি ক'লে জুবিন দাৰ বিষয়ে জুবিন দাৰ এটা কোৱালিটি কওকচোন আপুনি কোনটো আপোনাক ভাল লাগে মানে জুবিন দাৰ ক্লিয়াৰ কাট ষ্টেট ফৰৱাৰ্ড যে এইটোৰ কাৰণে বেছি ভাল লাগে ময়ো তেওঁৰ নিচিনাই ষ্ট্ৰেইট ফৰৱাৰ্ডলি কথা পাতে আৰু তেনেকুৱাই হ'ব লাগে একচুৱেলি মানুহ আৰু এই স্বভাৱটো হয়তো বহু মানুহে মানে ভাল নাপায় বা ছাপোৰ্ট নকৰে আনহেপি ফিল কৰে একচুৱেলি আৰু মোকো তেনেকুৱা অনুভৱ হয় কেতিয়াবা যে ময়ো কিছুমানক মানে ক্লিয়াৰ কাট ষ্টেপ ফৰৱাৰ্ড কিছুমান কথা কৈ দিয়াৰ কাৰণে কিছুমানে অকণমান হয়তো দুখ পায় কিন্তু মই কোনো দিনাই কোনো কাৰণতে মানে নিবিচাৰোঁ যে মোৰ কথাক লৈ পেলাই কোনোবাই দুখ পাওক বা আৱেগিক হওক মই এইটো কোনোদিনা কামনা নকৰোঁ আৰু নিবিচাৰোঁ আৰু যদি অজানিতে কেতিয়াবা তেনেকৈ যদি মোৰ ভুল হৈও গৈছে তো মই একচুৱেলি মই ইয়াৰ পৰাই আজি ক্ষমা বিচাৰি আছোঁ তাৰ কাৰণে বহুত বহুত ধন্যবাদ দাদা আমি জানো যে কোনোবা এটা ব্যক্তি যদি আগুৱাই গৈ থাকে ক্ৰিটিচিজমটো মানুহৰ জীৱনত আহে সেই ক্ৰিটিচিজমটো আপুনি কেনেকৈ ধৰণৰ আপুনি ডিল কৰে মানে ক্ৰিটিচিজম মানে কি মই ভাবোঁ কাম কৰি গ'লে যেতিয়া মানুহে সমাজৰ লগত কাম কৰিব তেতিয়া একচুৱেলি কি হয় এইটো মই বহুতক কওঁ মই মেল মিটিঙত যেতিয়া মানে মই বক্তব্য ৰাখোঁ তেতিয়াও কৈছোঁ এইটো কথা আৰু মই আজিও এটা কথা ক'ব বিচাৰিম কি মানে মোৰ এইটো কথাত মানে সমৰ্থন কৰিব বা মানে ছাপোৰ্ট কৰিব মই নাজানো যে এটা কথা মই ক'ব বিচাৰিছোঁ সমাজৰ লগত যেতিয়া কাম কৰিবলৈ ওলাই অহা হয় তেতিয়া মেক্সিমাম মানুহে মানে আলোচনা সমালোচনা কৰিবই কম বেছি পৰিমাণে কিন্তু যিবিলাকে আপোনাক লৈ পেলাই যদি আপুনি ভাল কাম কৰি গৈ আছে আৰু যদি বেছিকৈ সমালোচনা কৰি আছে তাৰমানে আপুনি এটা কথা বুজি ল'ব লাগিব যে তেওঁ আপোনাক লৈ পেলাই মানে বহুত হিংসা কৰি আছে আপুনি যদি বা তোমালোকে যদি কোনো দিনাই মানে সমাজৰ বেয়া কাম কৰাই নাই বা মোৰ নিজৰ অনুভৱেৰে মই কৈ আছোঁ মই কোনোদিনা কাৰো বেয়া বিচৰা নাই বা বেয়া কাম কৰা নাই তো মোক কোনোবাই কিয় বেয়া পাব অবভিয়াছলি তেওঁ মোক হিংসা কৰিব আৰু মোক পেলোৱাৰ কাৰণে হয়তো ক'ৰবাত মোৰ সমালোচনা কৰিব পাৰে ক্ৰিটিচিজম কৰিব পাৰে কিন্তু মই ভাবোঁ যে কোনো দিনাই মানে তেনেকৈ যদি কোনো লিডাৰে বেয়া কাম যদি নকৰে তো তেওঁক লৈ পেলাই কোনোবাই মানে সমালোচনা কৰাটো এইটো যুক্তিকৰ নহয় এইটো একচুৱেলি হিংসাৰ কাৰণে কিছুমানে মানে কাৰোবাক মানে লেং মাৰি পেলাই নিজৰ নামটো অলপ ওপৰত লৈ যাওঁ নেকি তেনেকৈ ধৰণৰ কিছুমানৰ মনোভাৱবিলাক থাকে তো এই মনোভাৱবিলাক আঁতৰাই পেলাই কাম কৰিব লাগে সমাজৰ লগত কাম কৰিলে আৰু মই ভাবোঁ যিবিলাক লিডাৰৰ ভাল কোৱালিটি থাকে বা কোনোবাই ভাল কাম কৰি গৈ আছে তেওঁক ছাপোৰ্ট কৰিব লাগে মই ভাবোঁ সদায় ছাপোৰ্ট কৰিলে তেওঁ আৰু আগুৱাই যাব তাৰ নিচিনা কোৱালিটিটো মোৰ নিজৰ নাই তো তেওঁ যদি মই অকণমান ছাপোৰ্ট কৰি দিওঁ তেওঁ চাগে আৰু সমাজৰ কিবা এটা ভাল কৰিব নেকি সেইটো সদায় চিন্তা কৰিব লাগে কিন্তু মানুহবিলাক তেনেকৈ নকৰি মানে কি কৰে মানুহক মানে সমালোচনা কৰাটো বেছি মানে আৰম্ভ কৰি দিয়ে আৰু সমালোচনা কিন্তু অলপ হ'বও লাগে মই ভাবোঁ যদি কোনোবাই কিবা এটা বেয়া কৰি আছে তাৰ কাৰণে কিন্তু এই সমালোচনাটো মানে কি ক'ম মই এটা নিৰ্দিষ্ট জেগাত নহয় মানে
শেষ কৰি দিব নালাগে আৰু আলোচনা কৰি পেলাই শেষ কৰি দিব নালাগে, এইটোৰ খাম কাটিব লাগে, মানে এইটো চৰ্ট আউট কৰিব লাগে যে এই প্ৰব্লেমটো হৈ আছে আৰু তেওঁৰ এই বেয়া গুণটো আমি দেখা পাই আছোঁ, গতিকে তেওঁৰ লগত আলোচনা কৰি পেলাই এই বেয়া বস্তুবিলাক তেওঁক অকণমান যদি আমি দেখাই দিওঁ, হ'লে কিজানিবা তেওঁ এই বেয়া বা কুকৰ্মবিলাক কৰা এৰি দিলে আৰু ভাল হ'ব নেকি, সমাজখনো ভাল হ'ব, তেওঁ ভাল হ'ব, তেওঁৰ মানে যিবিলাক কি ক'ম, তেওঁৰ যিবিলাক আচৰণ আছে সেই আচৰণবিলাক অকণমান সলনি হ'ব, ভাল হ'ব। এতিয়া সেইটোৰ কাৰণে মানে আমি অকণমান আলোচনা কৰাৰ পিছত মানে অলপ তেখেতক নিজকো অলপ লগ ধৰি পেলাই বুজোৱাৰ চেষ্টা। আমি চাই পাওঁ আমাৰ সমাজত কিছুমান এনেকৈ ব্যক্তি, যিজন ব্যক্তি সংগঠন কৰাৰ পাছত সিহঁতে নিজৰ কেৰিয়াৰটো এজ এ পলিটিকেল হিচাপে সিহঁতে আগুৱাই লৈ যায়। আমি বিকিদাক কেতিয়াবা চাই পাম নেকি পলিটিকেল লাইনত কেতিয়াবা? মই সেইটোতো ক'ব নোৱাৰিম, কিন্তু তেনেকৈ অফাৰ্ছ আহি থাকে বাৰু, এইবাৰো আহিছিলে আৰু হয়তো অনাগত দিনত আহিব, বা মই এইটো বৰ্তমান মানে কাকো ফাইনেলি কৈ দিব নোৱাৰিম যে মই নাহিম বা আহিম বুলি, কিন্তু ক'ব নোৱাৰি, মানুহৰ এটা পৰিৱেশ, এটা পৰিস্থিতি এনেকুৱাও আহি যাব পাৰে, মানে ৰাজনীতিও এটা প্লেটফৰ্ম হয় কিন্তু সমাজ ব্যৱস্থাটোক ডেভেলপ কৰাৰ বা চলাই নিয়াৰ কাৰণে, মানে ভাল দিশত আগুৱাই নিয়াৰ কাৰণে, কিন্তু সেই পলিটিকেল প্লেটফৰ্মটোক আমি যদি ভালভাৱে ব্যৱহাৰ যদি কৰিম, মই আগতেও কৈছোঁ ছাত্ৰ সন্থাই হওক বা কিবা ৰাজনীতি এটা পাৰ্টিয়েই হওক, দলেই হওক, তো দুয়োটা মানে একোটা মানে প্লেটফৰ্ম হয়, আৰু এই প্লেটফৰ্মৰ জৰিয়তে আমি আমাৰ সমাজ ব্যৱস্থাটোক উন্নয়নৰ দিশত আগুৱাই লৈ যাব পাৰিম, যদি আমি ভালভাৱে চিন্তা কৰিম। আৰু যদি মানে বেয়াভাৱে চিন্তা কৰিলেতো অভিয়াছলি বেয়াই হ'ব ৰিজাল্ট। তো ভালভাৱে চিন্তা কৰিলে নিশ্চয় সংগঠনৰ পৰাই হওক বা ৰাজনীতি দলৰ পৰাই হওক, নিশ্চয় মানে এখোজ আগুৱাই যাব সমাজখন। বৰ্তমান আপুনি পলিটিকেল চিষ্টেমটো কি বুলি ভাবে? আমাৰ যিহেতু আমাৰ অসমত বুলি ক'লে পলিটিকেল চিষ্টেমটো কি বুলি ভাবে, কেনেকৈ ধৰণে কি পৰ্যায়ত আছে বুলি ভাবে আপুনি? পলিটিক্সৰ বৰ বেছি এক্সপেৰিয়েঞ্চ নাই যদিও আমি যিবিলাক দৃষ্টিগোচৰ পঢ়িছোঁ তাৰ ওপৰত মই মানে মোৰ অভিজ্ঞতাত মই কৈ আছোঁ যে পলিটিক্স বস্তুটো এনেকুৱা হয়, পলিটিক্স মানে ৰাজনীতি মানেই মানে মিছা, কিন্তু এইটো মই ক'ব বিচাৰিছোঁ যে ৰাজনীতিৰ মিনিংটোহে মই মিছা হিচাপে কৈ আছোঁ, কাৰণ মিছা কথা নক'লে মানে আমি কিবা লাভালাভ ল'ব নোৱাৰিম বা ৰাজনীতিৰ মুনাফা উঠাব নোৱাৰিম, সেইটোৰ কাৰণে মিছা ক'বই লাগিব। কিন্তু মই এইটো ক'ব বিচৰা নাই যে মানে বৰ্তমান চৰকাৰখনে মিছা কথাই কৈ আছে বুলি, সেইটো ক'ব বিচৰা নাই। চৰকাৰখনে যথেষ্ট মানে ৰাজহুৱা কাম কাজবিলাক কৰিছে, ৰাস্তা ঘাট বা মানে সমাজ ব্যৱস্থাবিলাক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আঁচনিবোৰ দিছে, তাৰ লগতে বহুখিনি তেনেকৈ মানে কৰণীয় সিহঁতৰ থাকি গৈছে বুলিও মই ভাবোঁ। যথেষ্টখিনি কৰিছে, যাৰ কাৰণে আমি তেখেতসকলক শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰখনক। তাৰ লগতে আৰু তেনেকৈ বহুত কাম আছে, কাৰণ আঁচনি এখন আগবঢ়াই দিলেই নহয়, যেনেকৈ আমি দয়াল দাস পানিকাৰ কথা ক'লোঁ অলপ আগতেই, আঁচনি এখন চৰকাৰে আগবঢ়াই দিয়াৰ পিছত তাত মানে সুচাৰুৰূপে বস্তুটো পৰিচালনা হৈ আছে নাই, পৰিচালনা সমিতি এটা হ'ব লাগে বা তাৰ ওপৰত এটা তদাৰক হ'ব লাগে, মানে যে কামবিলাক চিজিল হৈছে নাই, কেনেকৈ হৈছে কেনেকৈ নাই, তাৰ ওপৰত অলপ চকু দিয়াৰ দৰকাৰ। আৰু সেই ক্ষেত্ৰত কিন্তু ক'ৰবাত নহয় ক'ৰবাত অকণমান থাকি গৈছে গাফিলতি বুলি মই ভাবোঁ। তো এইবোৰ অকণমান চকু দিলে নিশ্চয়কৈ মানে ভাল এটা ৰিজাল্ট ওলাব। আৰু বৰ্তমান পলিটিক্সটো মানে সেইটোৱে আৰু ভাল কৰি গৈছে, আগতকৈ যথেষ্ট ভাল হৈছে, আৰু ভাল হোৱাটো আমি কামনা কৰোঁ, কৰি যাওক। বৰ্তমান আমি গম পাই আছোঁ যে আমাৰ ৰিজাৰ্ভেশ্যন 3% কৰি প্ৰত্যেকটা জবতে আমি 3% কৰি আমি ৰিজাৰ্ভেশ্যন এটা পাইছোঁ বুলি আমি জানো। আপুনি কি বুলি ভাবে, আপুনি 3% আমাৰ এনএফ হৈ আছেনে? এনএফ হৈ থকা নাই। এইবোৰ ক্ষেত্ৰত এতিয়া মই যদি সংগঠনৰ ফালৰ পৰা যদি মই অকণমান মানে শিল্পীৰ পৰা অকণমান সংগঠনৰ ফালৰি কাটি পেলাই ক'বলৈ গ'লে, তেতিয়া মই চৰকাৰৰ মানে বিৰুদ্ধেই ক'ব লাগিব বহু কথা, কাৰণ বিজেপি চৰকাৰখন অহাৰ যেতিয়া চৰকাৰ গঠন কৰিছিলে কেন্দ্ৰীয়, তেতিয়া আমাক মানে আশ্বাস দিছিলে যে আমি অনতিপলমে মানে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিম, আৰু এইফালে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, বহুত ধৰণৰ তেনেকৈ আশ্বাস দিছিলে, কিন্তু আজিলৈকে একোখিনি মানে আমি দেখিছোঁ যে কাৰ্যকৰী হোৱা নাই। তেনে ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰখনৰ মানে বহুত ডাঙৰ এটা গাফিলতি বা মিছলীয়া বুলি পেলাই মই ক'বলৈ এতিয়া বাধ্য হ'ম, মানে সংগঠনৰ ফালৰ পৰা। আৰু 3% ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো কেনেকৈ কেলেংকাৰী হৈ আছে, এইটো অসমৰ ৰাইজে চবেই মানে লক্ষ্য কৰি আছে আজিৰ ডেটত, কাৰণ মানে কাষ্ট চাৰ্টিফিকেটৰ পৰা আদি কৰি মানে ৰিজাৰ্ভেশ্যনৰ মানে চিটলৈকে গোটেইখিনি বস্তুত মানে জালিয়াতি হৈ আছে। তো এইবোৰ ক্ষেত্ৰত মানে আমি কাক দায়ী ক'ম? অভিয়াছলি চৰকাৰকে দায়ী ক'ব লাগিব, কাৰণ ডিপাৰ্টমেণ্টেলি কামবিলাক সুচাৰুৰূপে হোৱা নাই চাগে। ডিপাৰ্টমেণ্টে যদি সুচাৰুৰূপে বস্তুবিলাক পৰিচালনা কৰিলে হয় বা পৰ্যবেক্ষণ কৰিলে হয়, নিশ্চয়কৈ বস্তুবিলাক চিজিল হ'লে হয়।
এই ক্ষেত্ৰত তেখেতৰ ক'ৰবাত নহয় ক'ৰবাত হেমাহি হোৱাৰ কাৰণে এইবোৰ মানে ঘটিবলৈ পাইছে, চিজিল হোৱা নাই বস্তুবিলাক। তো এতিয়া AWDCত মানে যেনেকৈ ধৰণৰ আঁচনিবিলাক দি আছে, 1000 কোটিৰ যিটো মানে এটা ফাণ্ডিং কৰাৰ চৰকাৰে হেৰি দিছিলে, এটা কিস্তি চাগে এৰিছে, তাৰ পৰা এতিয়া গুৱাহাটীত APSC মানে কোচিং হৈ আছে, নাৰ্ছিঙৰ কোচিং হৈ আছে, বহুত ধৰণৰ তেনেকৈ মানে কোচিংবিলাক হৈ আছে গুৱাহাটীত। তো এইবোৰ ক্ষেত্ৰত বৰ বেছি যেনেকৈ প্ৰচাৰ হ'ব আছে তেনেকৈ প্ৰচাৰবিলাক হোৱা নাই, যাৰ কাৰণে বহুতে গম নাপায়। বহুত মানে প্ৰচাৰটো কম হৈ আছে, যাৰ কাৰণে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী সম্প্ৰদায়ৰ নিউ জেনেৰেশ্যনবিলাকে ঢুকি নাপায় স্কিমবিলাক, আৰু তেনেকৈ লাভালাভবিলাক ল'ব পৰা নাই। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ লগতে চৰকাৰে মানে ছাত্ৰ সংগঠনবিলাকৰ লগত অলপ আলোচনা কৰি পেলাই বস্তুবিলাক মানে ধুনীয়াকৈ প্ৰচাৰ কৰিব লাগে, আৰু চবেই এই বস্তুবিলাকৰ লাভালাভবিলাক পাব লাগে বুলি মই ভাবোঁ। আমি ST পামনে? পাব লাগে, কিন্তু চৰকাৰে দিব নাই সেইটোৱে প্ৰশ্নবোধক। প্ৰশ্নবোধক হৈ আছে। বহুত ধৰণৰ কুৱেশ্যন আপুনি এনচাৰ দিলে, বহুতখিনি কথা আমাৰ আগত দাঙি ধৰিলে। আমাৰ লগত কথা পাতি আপোনাক কেনেকৈ লাগিল? অলপ বহুত ভাল লাগিলে। এনেও মানে বহুত বেছি কথা পাতো চাগে, বহুতে কয়। সদৌ শেষত মই এটাই কথা ক'ব বিচাৰিম নিউ জেনেৰেশ্যনবিলাকক, তোমালোকক চবকে, যে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ মানে ধ্যান ৰাখিব লাগে। আজিকালি এটা বস্তু আমি দেখা পাওঁ, মানে মাদক দ্ৰব্যৰ ওপৰত মানে বেছি মানুহৰ ৰুচিটো দেখা পাই আছোঁ আমি, আৰু গুটকা চুটকা আৰু অন্যান্য ধৰণৰ মানে যিবিলাক মই ক'ব বিচৰা নাই। তো এইবিলাকৰ পৰা অকণমান আঁতৰি থাকিব লাগে, নিজৰ ফিজিকেলৰ ওপৰত অলপ গুৰুত্ব দিব লাগে। আমি যেতিয়া মানে আমাৰ জেনেৰেশ্যন যেতিয়া আমি হাই ছেকেণ্ডেৰী কৰিলোঁ, তাৰপিছত আমি নিজৰ ফিজিকেলৰ ওপৰত বহুত গুৰুত্ব দিছিলোঁ। মই মানে ইনড'ৰ গেম, আউটড'ৰ গেম, যিকোনো গেমত মানে আমি ওলাই আহোঁ, খেলিছিলোঁ, বা শৰীৰ চৰ্চাক লৈ পেলাই অলপ মানে ব্যস্ত হৈছিলোঁ, শৰীৰক লৈ পেলাই। তো আজিকালি আমি দেখা পাওঁ মানে আমাৰ নিউ জেনেৰেশ্যনবিলাক নিজৰ শৰীৰটোক লৈ পেলাই কোনো ধৰণৰ গুৰুত্বই নাই। খাব লাগে, ঘূৰিব লাগে, চলিব লাগে, তেনেকৈ টাইপ। তো মই ভাবোঁ শৰীৰটোকো অলপ গুৰুত্ব দিব লাগে, আৰু মানে যিবিলাক কি বুলি ক'ম এইটো, চৰকাৰী চাকৰি তাকৰি যিবিলাক মানে আঁচনিবিলাক ওলাই, সেইবিলাক লাভালাভবিলাক ল'ব লাগে, এপ্লাই কৰিব লাগে, ৰানিং চানিং কৰিব লাগে, নিজৰ ফিজিকেল বনাই ৰাখিব লাগে। অকল যে আৰ্মিতে ভৰ্তি হ'ব লাগিব, অকল যে পুলিচতে ভৰ্তি হ'ব লাগিব, তেনেকুৱা ধৰণৰ কথা নাই। মানে হাজাৰ পষ্ট আছে, ডিপাৰ্টমেণ্ট আছে আমাৰ অসমত। আমি যদি ইচ্ছা কৰোঁ বহুত ধৰণৰ তেনেকৈ আমাৰ চাকৰিত আমি হয়তো মানে ট্ৰাই কৰিব পাৰোঁ, কিন্তু আমি ট্ৰাই নকৰোঁ, আৰু হয়তো এইটোৰ ওপৰত আমাৰ এৱাৰনেছটো নাই। আৰু ক'ৰবাত নহয় ক'ৰবাত আমি নিজেও জগৰীয়া, ইয়াৰ ক্ষেত্ৰত মই নিজকো দুখ দিম এইটোৰ ক্ষেত্ৰত, কাৰণ ছাত্ৰ সমাজৰো বহুত ভূমিকা এইবিলাকৰ ক্ষেত্ৰত থাকিব লাগিছিল, আৰু আমি ক'ৰবাত নহয় ক'ৰবাত এইটোৰ ক্ষেত্ৰত পিছুৱাই গৈছোঁ বুলি মই ভাবোঁ। আৰু আমাৰ নিউ জেনেৰেশ্যনবিলাকক আমি অকণমান দৃষ্টিগোচৰ কৰাই দিব লাগে, যে কেনেকৈ ধৰণৰ জব এপ্লাই হয়, কেনেকৈ ধৰণৰ নাই, মানে আমি এইবোৰ ক্ষেত্ৰত অকণমান এৱাৰনেছ দিয়াটো প্ৰয়োজন বুলি মই ভাবোঁ। আৰু মন ভাল লাগিল তোমাৰ লগত কথা পাতি, থেংক ইউ। বহুত বহুত ধন্যবাদ আমাৰ টিমৰ তৰফৰ পৰাও। কথা পাতি বহুত ভাল লাগিলে দাদা, বহুত গুৰুত্বপূৰ্ণ আমি বাৰ্তালাপ কৰিলোঁ। ভিডিঅ'টো এইখিনিতে আমি সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটোক, কমেণ্ট কৰিব, লাইক কৰি দিব আমাৰ ভিডিঅ'টো। দাদা কিবা ক'ব নেকি? নাই, মই হয়তো কওঁতে অলপ যিমান যি হ'লেও সংগঠনৰ লগত প্ৰায় 15-16 বছৰ যিহেতুকে জড়িত আছিলোঁ, আৰু কওঁতে হয়তো কিছুমান কথা আৱেগিক হৈ পেলাই অকণমান দুই এটা কথা হয়তো মানে আপোনালোকক হয়তো দুখ লগাকেও চাগে কৈ পাইছোঁ। অডিয়েঞ্চক কৈ আছোঁ, জনতাক কৈ আছোঁ, যদি কিবা ভুল ভ্ৰান্তি কৈছোঁ হ'লে নিজৰ ভাইটি, নিজৰ ভাতৃ বুলি ভাবি ক্ষমা কৰিব বুলি সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।